নমস্কাৰ ক্লিক অন নিউজ আসামলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁহি পৌৰসভাৰ নিৰ্বাচনত সকলো ৰাইজৰ আশা প্ৰত্যাশা উৰ পেলাই আজি যি ভোট গণনা, আজি ভোটৰ যি ফলাফল, এই ফলাফলৰ অন্তত আজি 11 নং ৱাৰ্ডৰ এগৰাকী বলিষ্ঠ নেত্ৰী, সবল নেত্ৰী দুলুমণি বৰবৰা বাইদেউৰ আমি কাষলৈ আহিছোঁ। দুলুমণি বৰবৰা বাইদেউৰ যি সামাজিক ভূমিকা, সমাজৰ যি কৰ্মৰাজি, এই কৰ্মৰাজি আৰু আজি যি সাফল্য অৰ্জন কৰিলে, এই সাফল্য সম্পৰ্কে আমি দুআষাৰ কথা সোধাৰ প্ৰয়াস কৰিম। বাইদেউ, ক্লিক অন নিউজ আসামলৈ আপোনাক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আজি যি আপুনি সকলো ৰাইজৰ আশা আকাংক্ষা আপুনি উৰ পেলাই আজি যি আপুনি সাফল্য অৰ্জন কৰিলে, আপোনাৰ প্ৰথমতে মই অনুভৱ সোধাৰ মই চেষ্টা কৰিছোঁ। হয় হয়, সৰ্বপ্ৰথমে মই গোলাঘাট পৌৰসভাৰ অন্তৰ্গত 11 নং ৱাৰ্ডৰ সকলো বাসিন্দালৈ মই সেৱা জনাইছোঁ আৰু মোৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলক মই শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোককো মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি 11 নং ৱাৰ্ডত বিজেপি দলৰ পৰা মই যি জয়ী হৈছোঁ, গতিকে মোৰ অতিকৈ মই আনন্দিত আৰু অনাগত দিনত মই ৰাইজৰ সেৱা কৰি যোৱাৰ যি মোৰ মানসিকতা আছে, মই সেই মানসিকতাৰে মই সততা আৰু নিষ্ঠাৰে মই পালন কৰি যাম। খুব এটা সুন্দৰ বাইদেউগৰাকীয়ে খুব এটা সুন্দৰ কথা কৈছে যে তেখেতে ৰাইজে যিটো তেখেতক মানে মৰম যাচিলে, এই মৰমক তেখেতে নেওচানি দি যি আদৰণি জনাব, সততা আৰু নিষ্ঠাৰে ৰাইজৰ কাম কৰি যোৱাত তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আমি বাইদেউক দুআষাৰ কথা সোধাৰ আমি চেষ্টা কৰিম যে আপুনি যিহেতু বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী, বিজেপি দলৰ পৰা আপুনি প্ৰাৰ্থী লাভ কৰিছে, যি মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ সেই যিসকল কৰ্মকৰ্তা, এই কৰ্মকৰ্তাসকলক ধৰক নিৰ্বাচনী প্ৰচাৰ ধৰক একেলগে আপোনালোকে কেনেধৰণে আৰম্ভ কৰিছিল? হয় হয়, আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে আমি তেওঁলোকৰ বিজেপিৰ কাৰ্যকৰ্তা আৰু মানে AGPৰ কাৰ্যকৰ্তাসকলেও আমাক যথেষ্ট সহায় কৰিছিল। আমাৰ ৱাৰ্ডত আমি বিজেপিৰ সভা দিছিলোঁ আৰু AGPৰো মানে সভা দিছিলোঁ, গতিকে আমাক দুয়োটা দলৰ পৰাই আমি যথেষ্ট সহায় পাইছিলোঁ আৰু বিশেষকৈ আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অসম চৰকাৰৰ বিত্তমন্ত্ৰী আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ মহোদয়াৰ সহযোগত ৱাৰ্ডসমূহত যি অসুবিধা আছে, আমি সেই অসুবিধাসমূহ বাইদেউৰ সহযোগিতাত দূৰ কৰিবলৈ আমি চেষ্টা কৰিম। হয় হয়, বাইদেৱে ক'ব নেকি যে আজি যি ভোট গণনা, যি আপোনাৰ ভোটৰ ফলাফল, এই ফলাফলত আপুনি কিমান ভোট আচলতে সংগ্ৰহ কৰিবলৈ আপুনি সক্ষম হৈছিলে? মই 457টা ভোট লাভ কৰিছিলোঁ আৰু মই 221টা ভোটৰ ব্যৱধানত জয়ী হৈছিলোঁ। আপোনাৰ বিপৰীতে কেইগৰাকী প্ৰাৰ্থীয়ে আচলতে মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে? মোৰ মূল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এটা দলেই, কংগ্ৰেছ দলৰ। হয় হয়, কংগ্ৰেছ দলৰ। নিশ্চয়, কংগ্ৰেছ দলৰ প্ৰাৰ্থী আপুনি 200 কিমান ভোটত আপুনি জয়ী হ'বলৈ সক্ষম হৈছিলে? মই 221টা ভোটত। 221টা ভোটত আমাৰ বাইদেউগৰাকীয়ে এটা সাফল্য অৰ্জন কৰিলে। বাইদেৱে ক'ব নেকি যে আপুনি যিহেতু জয়ী হ'ল, আপুনি এগৰাকী সবল নেত্ৰী হিচাপে সকলোৱে আচলতে আপোনাক পৰিচয় দি আহিছে, আপুনি আজি যি সাফল্য অৰ্জন কৰিলে, ইয়াৰ আগতো আপুনি জনপ্ৰতিনিধি আছিল নেকি? হয় হয়, মই 2009 চনত মই বিজেপি দলৰ পৰা এই 11 নং ৱাৰ্ডৰ পৰা জয়ী হৈছিলোঁ আৰু মই ৰাইজক সেৱা কৰাৰ এটা সুবিধা পাইছিলোঁ। হয়তো ৰাইজৰ মই কিছু সেৱা কৰাত ৰাইজে মোক আশীৰ্বাদ কৰিছিলে, সেয়েহে 2022 চনতো মোক ৰাইজে আশীৰ্বাদ কৰিছে আৰু ৰাইজক সেৱা কৰিবৰ বাবে। হয়, খুব এটা সুন্দৰ বাইদেউগৰাকীৰ কথা আমি সন্তোষ লভিছোঁ যে বাইদেউ যি আগতে যি তেওঁ যি কৰ্মৰাজি, ৱাৰ্ডৰ সদস্যা হিচাপে ৰাইজক যি তেওঁ কৰ্মৰাজি যিটো মৰম চেনেহ আগবঢ়ালে, মৰম চেনেহ বাইদেউৰ
উপেক্ষা কৰিব নোৱাৰি পুনৰ তেখেতক ৰাইজৰ সেৱা কৰিবলৈ আগবঢ়াই দিছে। এইটো এটা খুব এটা শুভ লক্ষণ। বাইদেউ, এতিয়া আপুনি যিহেতু জয়ী হ'ল, ৰাইজে আপোনাক মৰম যাচিলে, আৰু ইয়াৰ পাছত আপোনাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি আবণ্টিত সামগ্ৰী, এই সামগ্ৰী হওক বা আপোনাৰ ৱাৰ্ডটোৰ যি উন্নয়নৰ দিশত আপুনি কেনেধৰণে আপোনাৰ আচলতে ভূমিকা ল'ম বুলি আপুনি পৰিকল্পনা আপুনি হাতত লৈছে? হয় হয়, মোৰ ৱাৰ্ডত কিছু সমস্যা আছে। নলা নৰ্দমাৰ সমস্যা আছে। এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, আৰু এই কৃত্ৰিম বানপানীৰ সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমাৰ মন্ত্ৰী মহোদয়াৰ সহযোগত মই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ ৱাৰ্ডত থকা যিসকল দৰিদ্ৰ সীমাৰেখাৰ ব্যক্তি আছে, সেই দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তিসকলক চৰকাৰৰ যি অভিলাষী আঁচনি আছে, সেই আঁচনিৰ দ্বাৰা তেওঁলোকক মই আৰ্থিকভাৱে উপকৃত কৰিবলৈ চেষ্টা কৰিম। নিশ্চয় নিশ্চয়, আমি সঁচাকৈ আমি আনন্দ লভিছোঁ যে আপুনি চৰকাৰৰ যিখিনি আবণ্টিত সামগ্ৰী ৰাইজক সুচাৰুৰূপে আপুনি সমভাৱে বিতৰণ কৰাত আপুনি চেষ্টা কৰিম বুলি কৈছে। আমি ধন্যবাদ জনাইছোঁ। মই আৰু এটা বাইদেউক মই কথা জানিব বিচাৰিম যে আপুনি আজি যি সাফল্য অৰ্জন কৰিলে, এই সাফল্যতাৰ আঁৰত প্ৰথমে আপুনি কাক ধন্যবাদ জনাব বিচাৰে? প্ৰথমে মই আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ মহোদয়াক মই ধন্যবাদ জনাব বিচাৰিছোঁ। দ্বিতীয়তে মোৰ বিজেপিৰ দলৰ কাৰ্যকৰ্তাসকলক তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ, মোক ৰাইজৰ সেৱা কৰিবলৈ সুবিধা দিয়াৰ বাবে। আৰু মই মোৰ ৱাৰ্ডবাসীয়ে মোক যি মৰম আশীৰ্বাদ দি মোক এই ৱাৰ্ডৰ পৰা জয়ী কৰিলে, গতিকে মই ৱাৰ্ডৰ সমূহ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু মই সেৱা জনাইছোঁ। ধন্যবাদ। আৰু আমি বাইদেউৰ পৰা আমি কথা জানিব লাগিব, যিহেতু আপুনি আজি যিটো সাফল্যতা অৰ্জন কৰিলে, আমি আজি কিছুদিনৰ পৰা শুনি আহিছোঁ ইকাণে সিকাণে যে দুলুমণি বৰবৰা বাইদেউ যদি পৌৰসভা নিৰ্বাচনত সাফল্য বা জয়ী হয়, তেতিয়া পৌৰসভাৰ যিগৰাকী পৌৰপতি হিচাপে বাইদেউকে এনেকৈ প্ৰতিষ্ঠা কৰে। আৰু জনসাধাৰণৰ আচলতে মুখে মুখে শুনি আহিছোঁ। যদি আপোনাক পৌৰপতি হিচাপে নিৰ্বাচন কৰে, আপুনি কেনেধৰণে আদৰণি জনাব? মই ভবা নাই। মোৰ দলে যেনেধৰণে মোক দায়িত্ব দিয়ে, মই সেই দায়িত্ব সততা আৰু নিষ্ঠাৰে মই পালন কৰিম। যি ধৰণেই দায়িত্ব দিয়ে, মই প্ৰত্যেকটো দায়িত্ব মই শিৰ পাতি ল'বলৈ মই আপোনালোকক আজি চেনেলৰ যোগেৰে জনালোঁ। খুব এটা সুন্দৰ কৈছে যে তেখেতে আপুনি দলৰ উদ্ধত বুলি কৈছে, হয়নে? দলে যি সিদ্ধান্ত গ্ৰহণ কৰে আপুনি শিৰ পাতি ল'বলৈ আমি চেষ্টা কৰিব। খুব এটা সুন্দৰ, তেখেতে আচলতে দলৰ প্ৰতি যি আনুগত্য, দলক তেখেতে মানে উদ্ধত স্থান দিছে। দলে যদি তেখেতক দলৰ যি আজি 2 এদিনতে হ'ব লগা যিখন সভা আপোনালোকৰ, সেই সভাই যদি তেখেতক পৌৰপতি হিচাপে নিৰ্বাচন বা দায়িত্ব অৰ্পণ কৰে, তেখেতে ল'বলৈ সাজু আছে? আপুনি নিশ্চয় সাজু আছে? নিশ্চয় আপুনি সাজু আছে? মই ভবা নাই। দলে মোক যি কামেই কৰিবলৈ দিয়ে, মই সকলো কাম কৰিবলৈ মই দায়বদ্ধ, আৰু মই সততা আৰু নিষ্ঠাৰে মই দায়িত্ব পালন কৰিম। নে আপোনাক যদি পৌৰপতি হিচাপে নিৰ্বাচন কৰে, নে আপুনি কেতিয়াবা বোজা বুলি ভাবিব নেকি, যে মোক এইটো বোজাহে দিছে? এনেধৰণে আকৌ আপোনালৈ মনলৈ এটা কল্পনা আহিব পাৰে নেকি? কেতিয়াও নাহে। আমাৰ মন্ত্ৰী মহোদয়া আছে, বাইদেউৰ যি গোলাঘাট নগৰখনক সজাই পৰাই নতুন ৰূপ দিয়াৰ বাইদেউৰ যি সপোন, গতিকে বাইদেউৰ এই সপোন আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ আমি নৱগঠিত পৌৰসভাৰ প্ৰত্যেকজন সদস্যই আমি চেষ্টা কৰিম। আমাৰ গোলাঘাট পৌৰসভাখন অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠ পৌৰসভা হিচাপে গঠন কৰিবৰ বাবে। খুব এটা সুন্দৰ কথা কৈছে বাইদেউ, যে আমাৰ গোলাঘাটখনক ফুলে পুষ্পে সুসজ্জিত কৰাৰ তেখেতে এটা মনত সপোন পুহি ৰাখিছে। যদি ৰাইজে সহযোগ কৰে, সদস্যসকলে সহযোগ কৰে, এইটো এটা আপোনাৰ খুব বাইদেউৰ এটা সপোন। আমাৰ অজন্তা বাইদেউ অসম চৰকাৰ বিত্তমন্ত্ৰী, আমাৰ সৌভাগ্য গোলাঘাটৰ। এতিয়া যি পৌৰসভা নিৰ্বাচন হ'ল আৰু বিজেপি আৰু এজিপি মিত্ৰজোঁট লগাই আটাইখিনি আসন আচলতে দখল কৰিবলৈ সক্ষম হৈছে। এইটো এটা খুব শুভ লক্ষণ।
আৰু এটা আমি কথা জানিব বিচাৰিম, যিহেতু আপোনাৰ এইটো 11 নম্বৰ ৱাৰ্ড, খুব আশাৰে আপোনাক ৰাইজে নিৰ্বাচিত কৰিছে, গতিকে আপুনি চুকে কোণে থকা ৱাৰ্ডৰ যিবিলাক আমাৰ আচলতে জ্বলন্ত সমস্যা, এই সমস্যাবিলাক আপুনি কেনেধৰণে পৰিকল্পনা হাতত ল'ম বুলি আশা কৰিছে? গোলাঘাটৰ বিধায়িকা অজন্তা বাইদেউৰ সহযোগত আমি আমাৰ দৃষ্টিত যিখিনি থাকে আমি সেইখিনি আমি চামেই, আৰু হয়তো আমাৰ দৃষ্টিত কিছু কথা নাথাকিব পাৰে। গতিকে ৰাইজৰ দৃষ্টিত যি অসুবিধাসমূহ মানে দেখিব, গতিকে আমি যি আগবঢ়াব, যি পৰামৰ্শ দিব, আমি সেইমতে কাম কৰিম বুলি আশাবাদী। নিশ্চয়, কিন্তু এটা কথা বাইদেউক আমি জনাইছোঁ, যিহেতু ৰাইজৰ ফালৰ পৰা এটা দাবী আছে যে আপোনালোকৰ ৱাৰ্ডত যিবিলাক সমস্যা আছে, জ্বলন্ত সমস্যা, এটা ৰাইজে বিচাৰে যে বিজ্ঞানসন্মতভাৱে আপুনি পৰিকল্পনা হাতত লোৱাটো ৰাইজে বিচাৰে। এই ক্ষেত্ৰত আপুনিও বিচাৰেনে? নিশ্চয় বিচাৰোঁ। গতিকে আমাৰ যিখিনি নলা নৰ্দমা আছে বিজ্ঞানসন্মতভাৱে হওক, গতিকে আমি উন্নয়ন আমি সকলোৱে বিচাৰোঁ। গতিকে আমাৰ গোলাঘাটৰ নগৰখন উন্নয়নৰ কথা চিন্তা কৰিয়ে গতিকে এইখিনি বিজ্ঞানসন্মতভাৱে নলা নৰ্দমা হ'লে নিশ্চয় মানে যিখিনি সমস্যাৰ সৃষ্টি হয় সেই সমস্যাখিনি সমাধান হ'ব। আৰু আমি বাইদেউৰ সহযোগত, আমি অজন্তা নিয়োগ বাইদেউৰ সহযোগত আমি চেষ্টা কৰিম। নিশ্চয়, এটা খুব এটা সুন্দৰ এটা পৰিকল্পনাৰ কথা বাইদেৱে ৰাইজক অৱগত কৰিলে, যে আমাৰ যি ৱাৰ্ডত বা গোটেই গোলাঘাট পৌৰ এলেকাত যিখিনি জ্বলন্ত সমস্যা আছে ৰাইজৰ, সেই আটাইবিলাক বিজ্ঞানসন্মতভাৱে এটা পৰিকল্পনাৰ মাধ্যমেদি আচলতে বাইদেৱে এটা চেষ্টা কৰিম বুলি আমাক অৱগত কৰিছে। আৰু এইখিনিতে তেখেতে আমাৰ বিত্তমন্ত্ৰী আমাৰ অজন্তা নিয়োগ বাইদেউলৈও তেখেতে এটা আমাৰ শুভেচ্ছামূলক এটা বাণী আগবঢ়াইছে। আমি আশা ৰাখিম যে আমাৰ দুলুমণি বৰবৰা বাইদেৱে আমাৰ গোলাঘাট নগৰখনক খুব সুন্দৰভাৱে আচলতে পৰিকল্পিতভাৱে নগৰখনক যাতে সজাই পৰাই তোলে, আমি তাৰ প্ৰতি আমি আশা ৰাখিছোঁ। আৰু আজি আমি ইমানতে আমি দুলুমণি বৰবৰা বাইদেউৰ পৰা আমি বিদায় মাগিছোঁ। বাইদেউ ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।